কচু শাক বুটলিবলৈ গৈছোঁ আজি। এয়া কটাই লৈ লৈছোঁ। পোৱালি গৈছে। জপনা খুলিছে। পুখুৰী পাৰে গৈ আছোঁ। গৈ আছোঁ। ফেঞ্চিঙৰ কিনাৰে গৈ আছে। এতিয়া আমি কচু শাক বুটলিবলৈ নামি গৈছোঁ আৰু। আমাৰ কলিয়ে কৈছে কটাৰীখন বিচাৰি আছে, কটাৰীখন দিয়া কৰি আছে। তাৰো চিন কাটি কচু তাৰো কাটিবলৈ মন গৈছে। যাবই দিয়াচোন। আগতে আমি সৰুতে এনেকৈ মাহঁতক বিচাৰি আছিলোঁ কাটিবলৈ। কচু শাকৰ লগতে ঢেকীয়া অকণমান বুটলি ল'লোঁ। কচু বুটলি হৈ গ'ল। এতিয়া আকৌ বেলেগত বিচাৰোঁগৈ। ইয়াত থকাখিনি বিচাৰি গোটেইখিনি কাটিয়ে ল'লোঁ আৰু ইমান অকণমান একো নহ'ব যিহেতু আৰু বেলেগত বিচাৰি লওঁ। এতিয়া পুখুৰী পাৰে আকৌ গৈ আছোঁ। আঙুলি খাই আছে পুৰা। তেনেকুৱা ভাত চাত খাব নোপায় চাগে, আঙুলি কাপুৰা খাই আছে আৰু। এতিয়া ঘৰলৈ আমি গৈ আছোঁ। ঘৰত আহি পাই এতিয়া কচুখিনি পূৰা গুচাই লৈছোঁ। কচুখিনি কাটি মেলি হৈ গ'ল। এতিয়া কচুখিনি ভালকৈ ধুই লওঁ। পূৰা মটৰ পাই পূৰা ধুই লৈছোঁ। এতিয়া এইখিনি ভালকৈ হাতেদি ঘঁহিলে খজুৱাব, সেইকাৰণে ফুটা খৰাহীটোতে ভালকৈ ধুই লৈছোঁ। হাতেদি আপোনালোকে কেতিয়াও কচু নুচুব। এতিয়া আমি বিলাহী আনি লৈছোঁ। বিলাহী দুটামান ধুই লৈছোঁ ভালকৈ। লগত বিলাহী দিব লাগিব, নহ'লে খজুৱাব। এতিয়া এইখিনি ধুই মেলি হৈ গ'ল। এতিয়া লৈছোঁ পিঁয়াজ, গুটি জালুক, আদা নহৰু থেতালি লৈছোঁ আৰু লগতে বিলাহীখিনিও কুটি লৈছোঁ ভালকৈ। এতিয়া কেৰাহী বহাইছোঁ। কেৰাহীত তেল বহাই দিলোঁ। এতিয়া পিঁয়াজ দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত এতিয়া ভালদৰে পিঁয়াজখিনি লাৰি লওঁ। পিঁয়াজখিনি ভালকৈ ভাজি ল'ব। তাৰপাছত আদা নহৰুখিনি এতিয়া দি দিছোঁ। এইখিনি ৰঙা হোৱাৰ পাছত ভালকৈ ৰঙাকৈ ভাজি ল'ব। তাৰপিছত কচুখিনি ঢালি দিলোঁ। আকৌ কচুখিনি এতিয়া ভাজিম। এতিয়া ভালকৈ লৰাই দিছোঁ কচুখিনি। কচুখিনি ভালকৈ এতিয়া লাৰি আছোঁ। এতিয়া হালধি দি দিলোঁ। তাৰপাছত নিমখ দি দিছোঁ অকণমান। এতিয়া ভালকৈ লাৰি দিছোঁ। গোটেইখিনি ভালকৈ এতিয়া মিহলি হৈ যাব। ৰেড ধনিয়া, মিট মছলা, জিৰা গোটেইখিনি দি দিছোঁ। লগতে গুটি জালুকো দিয়া হৈছে। এটা ঢাকনি দি দিছোঁ। বিলাহী দিয়া হ'ল, পানীও দিয়া হয়। দেখুৱাবহে নোৱাৰিলোঁ আপোনালোকক। এতিয়া আঞ্জা পূৰা উতলি আছে। চাই থাকক, পূৰা ধোঁৱা ওলাই আছে। ধুনীয়াকৈ উতলি আছে ন, দেখিয়ে খাওঁ লাগি গৈছে একেবাৰে। এতিয়া আমাৰ আঞ্জাখিনি হ'বই আৰু প্ৰায় হওঁ অৱস্থা হৈ গ'ল। ফাইনেলি আমাৰ আঞ্জা হৈ গ'ল। সামৰিলোঁ। বাই বাই।